আৰু এই সংবাদমেলত আমাৰ APCCৰ সিনিয়ৰ স্পোক্সপাৰ্সন সকল আহিছে মই আৰু আমাৰ ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ফালৰ পৰাও আছে মই এখানে সকলোকে মই প্ৰথমতে চিনাকি কৰিবলৈ বিচাৰিছো প্ৰথমতে মই চিনাকি কৰিব বিচাৰিছো আমাৰ মেহেদি আলম বৰা তেখেত আমাৰ সিনিয়ৰ স্পোক্সপাৰ্সন আসাম প্ৰদেশ কংগ্ৰেছ কমিটি তাৰ পাছত আমাৰ শ্ৰী বন্দীপ দত্ত তেখেত হ'ল আমাৰ স্পোক্সপাৰ্সন আসাম প্ৰদেশ কংগ্ৰেছ কমিটি তাৰ লগত আছে আমাৰ শ্ৰী মুস্তাক গোলাম ওসমানী তেখেত হ'ল আমাৰ মিডিয়া কোঅৰ্ডিনেটৰ APCC তাৰ লগত আছে আমাৰ কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ৱৰ্কিং প্ৰেছিডেণ্ট আৰু প্ৰাক্তন EM অশোক কিৰণ ডাঙৰীয়া আৰু আমাৰ কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ কমিটিৰ ভাইচ প্ৰেছিডেণ্ট প্ৰাক্তন EM আৰু যোৱা ইলেকশ্যন আমাৰ বোকাজান সমষ্টিৰ আমাৰ প্ৰাৰ্থী ৰতন ইংকি ডাঙৰীয়া আৰু মই ডক্টৰ ময়ূৰ অংপি সেক্ৰেটাৰী আৰু স্পোক্সপাৰ্সন আসাম প্ৰদেশ কংগ্ৰেছ কমিটি এই সংবাদমেলটো পতা হৈছে আমাৰ বিশেষকৈ আমাৰ RBS ৰিয়েল্টাৰ্ছ প্ৰাইভেট লিমিটেড আৰু মাটি কেলেংকাৰী ৰিলেটেড আৰু ইয়াৰ ওপৰত আমাৰ তিনিগৰাকী আমাৰ স্পোক্সপাৰ্সন আৰু সিনিয়ৰ স্পোক্সপাৰ্সন আহিছে APCC ফালৰ পৰা তেখেতসকলে আপোনালোকক ইন ডিটেইলছ ব্ৰিফ কৰিব থ্যাংক ইউ ডিফুৰ সাংবাদিক বন্ধুসকল আপোনালোকৰ জৰিয়তে আমি চৰকাৰক এটা দাবী জনাব খুজিছোঁ সেইটো হ'ল যে যিখন ৰাজ্যত আৰু কৈছে যে কোনো দালাল ৰাজ নাথাকিব সৰু সৰু দালালবিলাকক গ্ৰেপ্তাৰ কৰিছে মাটি দালাল গ্ৰেপ্তাৰ কৰিছে তাৰপিছত যিবোৰ কলা ব্যৱসায়ী আছে সেইবিলাকক ধৰি নিছে এনকাউণ্টাৰ হৈছে ঠায়ে ঠায়ে সেইবিলাক সকলোৱে জানে তেনে ক্ষেত্ৰত বৰ দুৰ্ভাগ্যজনক কথা যে আমাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে এটা অভিযোগ উত্থাপন হৈছে যে তেওঁলোকৰ পৰিয়ালৰ সদস্য জড়িত থকা RBS ৰিয়েল্টৰ্ছ নামৰ এটা প্ৰতিষ্ঠানৰ নামত 29 বিঘা নলেচা মাটি চৰকাৰী মাটি হস্তগত কৰাৰ অভিযোগ উত্থাপন হৈছে 2006-07 চনত উত্তৰ গুৱাহাটীত এখন ফিচাৰী আৰু ৱেলফেয়াৰ এক্টিভিটি স্কুলৰ নামত 17 বিঘা 2.5 লেচা মাটি দিয়া হৈছিল এটা ফিচাৰী আৰু এখন স্কুল পিছত দেখা গ'ল যে এবছৰৰ পিছত সেই মাটিখিনি RBS ৰিয়েল্টৰ্ছলৈ হস্তান্তৰ হৈছে যিটো আইনমতে নোৱাৰে একেদৰে 2009 চনত পলাকবাৰী ৰাজচক্ৰৰ বঙৰা গাঁৱৰ বিভিন্ন লোকৰ মাজত চৰকাৰী চিলিং মাটি দিয়া হৈছিল পৰিমাণ আছিল 11 বিঘা 3.4 লেচা মাটি সেইখিনি মাটিও পিছত দেখা গ'ল যে এই সেম একেটা প্ৰতিষ্ঠান RBS ৰিয়েল্টৰ্ছৰ নামত মাটি হস্তান্তৰ হৈছে এতিয়া কথা হ'ল যে অসম চৰকাৰৰ যি ভূমি অধিনিয়ম ৰাজহ অধিনিয়ম 1886 চিলিং আইন 1956 অসম ভূমি নীতি 1989 আৰু 2009 চন ভূমি নীতি দুখন 1989 আৰু 2009 চন যি নীতি চৰকাৰী আইন ইয়াক উলংঘা কৰা হৈছে গতিকে মুখ্যমন্ত্ৰীৰ পৰিয়ালে আইন ভংগ কৰাটো কোনেও নিবিচাৰে যেনেকৈ সাধাৰণ মানুহে আইন ভংগ কৰিলে তাৰ বিচাৰ হয় তেনেকৈ মন্ত্ৰী মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ মানুহেও আইন ভংগ কৰিলে বিচাৰ হ'ব লাগিব সেইকাৰণে আমি কৈছোঁ যে চৰকাৰী মাটি অন্যায়ভাৱে নিজৰ নামত কৰাটো এটা নীতি বিৰুদ্ধ কাম হৈছে আৰু ইয়াক এজন
কৰ্মৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ জৰিয়তে গোটেই বিষয়টো তদন্ত কৰি ইয়াৰ ওপৰত গোচৰ তৰিব লাগে, বিচাৰ কৰিব লাগে। নহ'লে এই সৰু সৰু দালালবোৰক বিচাৰ কৰাৰ এই চৰকাৰৰ এই কথা বতৰাবিলাক ফেকু বাহনা বুলি আমি ক'ম। স্বয়ং মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ নেতৃত্বত RBS ৰিয়েলটৰ্ছ, তাত তেখেতৰ স্ত্ৰী, তেখেতৰ পুত্ৰ জড়িত হৈ আছে। গতিকে এতিয়ালৈকে অসমত আমি এনেধৰণৰ কিন্তু মন্ত্ৰী বা মন্ত্ৰী পৰিয়ালৰ দ্বাৰা চৰকাৰী মাটি হস্তগত কৰাৰ বিশেষ কোনো অভিযোগ পোৱা নাছিলোঁ, এই প্ৰথম। গতিকে ইয়াৰ বিচাৰ হ'ব লাগে আৰু অনতিপলমে এই তদন্ত ঘোষণা কৰিব লাগে। আৰু এইটোৱে আমি আজি অসমৰ বিভিন্ন প্ৰান্তত গৈ দাবী জনাইছোঁ। এই একে উদ্দেশ্য লৈ আমি আজি ডিফুত আহিছোঁ। গতিকে আমি আশা ৰাখিছোঁ, আমি দাবী জনাইছোঁ যে অসম চৰকাৰে এজন ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিবলৈ নিৰ্দেশ জাৰি কৰিব। এইটোৱে আমাৰ দাবী। আৰু আজি প্ৰেছ কনফাৰেন্সৰ মূল কথা এইখিনিয়ে। আমি আজি অন্য কথা নকওঁ, এই কথাখিনিকেই আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমলৈ আমি প্ৰেৰণ কৰিলোঁ। মোৰ লগত আহিছে বনদীপ দত্ত, স্পোক পাৰ্চন, তেওঁ কিছু কথা ক'ব। নমস্কাৰ সাংবাদিক বন্ধুসকল। ইতিমধ্যেই জ্যেষ্ঠ মুখপাত্ৰ মেহেদী আলম বৰা ডাঙৰীয়াই আজি আমি ইয়াত কিয় আহিছোঁ, কোনখিনি কথা ক'বলৈ আহিছোঁ, গোটেইখিনি কথা তেখেতে এক বিস্তৃত বৰ্ণনা দিলে। মই এই গোটেই যিটো ঘটনা ঘটিছে ভূমি কেলেংকাৰী, তাৰ লগত আজি মই যিখন জেগাত আছোঁ, অসমৰ এখন পাহাৰীয়া জিলাত আছোঁ, মই ডিফুত আছোঁ। গতিকে এই ঘটনাটো বা ভাৰতবৰ্ষত বা অসমত বৰ্তমান যিখন চৰকাৰে যি অপশাসন চলাই আছে, তাৰ পৰা আমাৰ পাহাৰীয়া জিলাৰ যিখিনি মানুহ, সাধাৰণ মানুহ, জনগোষ্ঠীয় মানুহ, তাত কি ধৰণৰ প্ৰভাৱ পৰিছে, তাত কি ধৰণৰ শোষণ হৈছে, তাৰ ওপৰত মই দুটামান কথা আপোনালোকৰ জৰিয়তে মই আজি কাৰ্বি আংলঙৰ ৰাইজক আৰু অসমৰ ৰাইজক মই ক'ব বিচাৰিছোঁ। যোৱাকালি সদনত আমাৰ মাননীয় ৰাহুল গান্ধীজীয়ে দুটামান কথা কৈছিল। তেওঁৰ ভাষণটো মানুহে খুব ভাল পাইছে। তেওঁ অন্তৰৰ পৰা এটা খুব ধুনীয়া ভাষণ এটা দিছে বুলি ভাৰতবৰ্ষৰ মানুহে কৈছে কালিৰ ভাষণটো। তেওঁ তাত কেইবাটাও কথা কৈছে, তাৰ ভিতৰত মই ভাবোঁ যে আমাৰ বাবে প্ৰয়োজনীয় এটা খুব ইম্পৰ্টেণ্ট কথা তেওঁ কৈছে। তেখেতে কৈছে যে এই বিজেপি ৰিজিমটোৰ সময়ত, এই শাসনৰ সময়ত দুটা শ্ৰেণীয়ে খুব শোষিত হৈছে, শোষণ কৰিছে, তেওঁলোকক প্ৰতাৰণা কৰিছে। এটা হ'ল আমাৰ জনগোষ্ঠীয় মানুহ, ST মানুহ, চিডিউল ট্ৰাইব, এটা হ'ল SC চিডিউল কাষ্ট মানুহ। এই দুইটা শ্ৰেণীৰ ওপৰত এই বৰ্তমানৰ যিখন বিজেপি চৰকাৰ, তেখেতসকলে প্ৰতাৰণা কৰিছে। কেনেকৈ কৰিছে, কিয় কৰিছে, সেইটো আপোনালোকে মই ক'ব নাযাওঁ কিয় কৰিছে। তেখেতসকলৰ নীতি, ডেফিনেটলি এইটো এটা নীতি হ'ব। নীতি নহ'লে এই কামটো নকৰে, জানি বুজি কৰিছে, এইটো ভুলত কৰা কাম নহয়। কিন্তু কেনেকৈ কৰিছে সেই বিষয়ে মই আপোনালোকক দুটামান কথা অৱগত কৰিব খোজোঁ। আৰু আচৰিত কথা, আৰু এটা কথা মই মাজতে কৈ দিছোঁ যে যেতিয়া ৰাহুল গান্ধীজীয়ে জনগোষ্ঠীয় মানুহ, চিডিউল ট্ৰাইব আৰু চিডিউল কাষ্টৰ শোষণ হোৱা বুলি যিটো ভাষণ দিলে, সেই ভাষণৰ পিছত যোৱাকালি দেখিলোঁ যে আমাৰ অৰুণাচলৰ মাননীয় সাংসদ কিৰেণ ৰিজিজু ডাঙৰীয়াই তেখেতে এই কথাটোক উত্তৰ পূব ভাৰতৰ এগৰাকী মাননীয় সাংসদ হিচাপে সমৰ্থন কৰাৰ বিপক্ষে গৈ তেওঁ গোটেই কথাটোক নিজৰ বছবিলাকক সুখী কৰিবলৈ তেওঁ ওলোটাকৈ কথাটো ক'লে। আমি খুব দুখ পাইছোঁ। কিৰেণ ৰিজিজু ডাঙৰীয়া নিজেও এজন জনগোষ্ঠীয় মানুহ, চিডিউল ট্ৰাইব মানুহ, নৰ্থ ইষ্টৰ ভূমিপুত্ৰ, তেখেতে কথাটো
ক'ব নালাগিছিল। তুমি ঘূৰাই আনিব মেইন ছাবজেক্ট হয়। কথাটো এনেকুৱা যে আজি আমি ভূমি কেলেংকাৰীৰ কথাটো কৈছোঁ। মুখ্যমন্ত্ৰী মহোদয়ৰ পৰিয়ালৰ হাতত বহুত ভূমি গুচি গ'ল। এতিয়া কথাটো যদি আপুনি চাই ইয়াত আজি কি হ'ল, আজি ৰেলৱেটো প্ৰাইভেট কোম্পানীৰ হাতত গুচি গ'ল। আজি আমাৰ যিমান সা সম্পত্তি আছে, ৰাজহুৱা সা সম্পত্তি আছে, এইবোৰ প্ৰাইভেট কোম্পানীৰ হাতত গুচি গ'ল। যেনেকৈ মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীৰ কোম্পানীৰ হাতত আমাৰ মাটি গুচি গ'ল। আপোনালোকে জানে যে অসম আৰু ভাৰতবৰ্ষৰ যিহেতু আমি এখন ৱেলফেয়াৰ ষ্টেট, আমাৰ যিখিনি জনগোষ্ঠীয় মানুহ আছে, আমাৰ যিখিনি চিডিউল কাষ্টৰ মানুহ আছে, এই মানুহখিনিৰ বাবে আমাৰ ৰিজাৰ্ভেশ্যন আছে, আমাৰ চাকৰিত ৰিজাৰ্ভেশ্যন আছে, আমাৰ খেতি মাটিত ৰিজাৰ্ভেশ্যন আছে, আমাৰ সকলো কথাতে ৰিজাৰ্ভেশ্যন আছে। ৰিজাৰ্ভেশ্যন কিয় আছে? যে এই মানুহখিনিক আপলিফ্ট কৰাৰ বাবে ৰিজাৰ্ভেশ্যনটো আছে। এইটো এটা ভাল কথা আপোনালোকক জনাই থওঁ যে কংগ্ৰেছৰ দিনত আমি ২৭ কৰোৰ মানুহ বিল' পভাৰ্টি লাইন, মানে দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ আমি ওপৰলৈকে লৈ আহিছিলোঁ। আৰু এতিয়া কি হ'ল, এনাডাৰ ২৩ কোটি মানুহ এওঁলোকে বঢ়াই দিলে। কোনে বঢ়াই দিলে? বিজেপি বঢ়াই দিলে। যদি আপোনালোকে গোটেই তালিকাখন চাই তেতিয়াহ'লে দেখিব যে ইয়াত চিডিউল কাষ্ট আৰু জনগোষ্ঠীয় মানুহৰ সংখ্যা অধিক। গতিকে এইখিনি মানুহৰ বাবে ভাৰতৰ যিখন ৱেলফেয়াৰ ষ্টেট যিটো নীতি, সেই নীতিয়ে কাম কৰি আহিছে। গতিকে মই আগতে কৈছোঁ যে যিহেতু আমি আজি ডিফুত বহি আছোঁ, এখন পাহাৰীয়া জিলাত বহিছোঁ, গতিকে এই পাহাৰীয়া জিলাৰ মানুহৰ পৰা যি অধিকাৰ, চাকৰি কৰাৰ যিটো অধিকাৰ, মাটিৰ ভূমিৰ যিটো অধিকাৰ, এই অধিকাৰটো কাঢ়ি নিয়া হৈছে। আৰু চৰকাৰৰ বিৰুদ্ধে, এই নীতিৰ বিৰুদ্ধে ক'ব গ'লে বহু কথা আছে। আমি বহুত কথা নকওঁ। ১,০০০ টকাৰ চিলিণ্ডাৰ দাম ১,০০০ টকা হৈছে। গতিকে আমি সেইবোৰ টপিকত আমি নাযাওঁ। কথাটো হ'ল যে আমাৰ যিটো ৰিজাৰ্ভেশ্যন, এই ৰিজাৰ্ভেশ্যনটো কাটি দিয়া হ'ল। আৰু এই যিটো ভূমি কেলেংকাৰী, এই ভূমি কেলেংকাৰীৰ নিচিনা কেলেংকাৰীত আমাৰ মাটি, আমাৰ খেতিয়কৰ মাটি, আমাৰ ট্ৰাইবেল মানুহৰ মাটি, আমাৰ চিডিউল কাষ্ট মানুহৰ মাটি, আমাৰ জনসাধাৰণৰ মাটি নি পেলাই মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নীৰ কোম্পানীত গোটাই দিয়া হ'ল আৰু কেনেকুৱা বুট কোম্পানীত গোটাই দিয়া হ'ল। গতিকে মুখ্যমন্ত্ৰী মহোদয়লৈ এইটো আমি প্ৰশ্ন তুলিছোঁ, এইটো দাবী তুলিছোঁ যে আপুনি যিটো দুৰ্নীতিৰ বিৰুদ্ধে সহনশীলতাৰ লেকচাৰ দিয়ে, সেই লেকচাৰটো কেৱল আনৰ ফালে আঙুলিটো টোৱালে নহ'ব, আপুনি নিজৰ ফালে আঙুলিটো টোৱাওক। আৰু আমি যেতিয়া কথা কওঁ, আপোনাৰ কোনোবা মন্ত্ৰীয়ে, কেবিনেট মন্ত্ৰীয়ে যাতে আমাক চুৰ ডকাইতৰ দল বুলি অভদ্ৰামী কৰি কিছুমান কথা নকয়, তেওঁলোকে কৈছে আমাক। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক আমি সেই কথাটো সাৱধান কৰি দিছোঁ, লগতে তেওঁৰ লগত থকা গোটেইবোৰ কলিগক আমি সাৱধান কৰি দিছোঁ। গতিকে এই প্ৰেছ মিটৰ জৰিয়তে আমি এইটো দাবী তুলিছোঁ যে এই যিটো ভূমি কেলেংকাৰী, এই ভূমি কেলেংকাৰীৰ ওপৰত উচিত তদন্ত হওক, আৰু অনাগত দিনত যি ব্যৱস্থা ল'ব লাগে যদি তদন্ত নকৰে, আমি কংগ্ৰেছ দলে তদন্ত আমি কৰিম। আমি ৰাইজৰ মতে আমি কাম কৰি যাম। আপুনি কওক। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে কৈছে এইটো কোনো তদন্ত হোৱা নাই, যিকোনো মানে বিচাৰৰ বাবে বা যিকোনো এতিয়া আমি সাজু। এখন লগত মুখ্যমন্ত্ৰী স্পষ্টভাৱে ইতিমধ্যে কৈছে যে এনেকুৱা কোনো ধৰণৰ ভূমি কেলেংকাৰী হোৱা নাই। আৰু কংগ্ৰেছেও বিষয়টো বহুত গুৰুত্ব সহকাৰে উত্থাপন কৰা যেন আমিও দেখা নাই। বিষয়টো মাজে মাজে উত্থাপন কৰে, আকৌ যেন কৰবাত কংগ্ৰেছে নাই, আমাৰ কথাটো কৈ আমি এইটো লৈ এমাহজোৰা কাৰ্যসূচী লৈছোঁ আৰু অসমৰ ২৭খন জিলাৰ সদৰ ঠাইলৈ গৈ আমি প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ এই বিষয়টো লৈ, আৰু এদিন ধৰ্ণা দিছোঁ। এতিয়া ইয়াতো অহা দুদিন পিছত এই বিষয়টো লৈ পেলাই ৰাজহুৱাভাৱে ইয়াত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰা হ'ব ৭ তাৰিখে। গতিকে এইটো কংগ্ৰেছে মাজে মাজে নহয়, মাজে মাজে এইকাৰণে হৈছে যে আমি জিলাভিত্তিক কৰিছোঁ, একেলগে গোটেই জিলাখিনিতে কৰা নাই। একাদিক্ৰমে এখন জিলাত আমি
বা এটা দিনত 2খন জিলা বা এটা দিনত 2খনতকৈ অধিক 3খন জিলাত কৰিছোঁ, তাতকৈ বেছি কৰা নাই। আৰু এইটো মুখ্যমন্ত্ৰীয়ে ক'ব নোৱাৰে কেলে এই গোটেই বিষয়টো লৈ ইতিমধ্যে সৰ্বভাৰতীয় ইছ্যু হৈছে। এইটো অকল ইয়াতেই নহয়, আমাৰ কংগ্ৰেছ দলৰ কেন্দ্ৰীয় কমিটিৰ ফালৰ পৰাও এইটো প্ৰেছ কনফাৰেন্স কৰি গোটেই অভিযোগখিনি উত্থাপন কৰিছে। আৰু এইবিলাকতো ডকুমেণ্ট যি দুটা নিউজ চেনেলত প্ৰথম এই বাতৰি পৰিৱেশন হৈছিলে, সেইটো চৰকাৰৰ ফালৰ পৰা বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কণ্ট্ৰাডিকশ্যন স্পষ্টীকৰণ দিয়া হোৱা নাই। মুখ্যমন্ত্ৰীয়ে এই বিষয়টো লৈ পেলাই গা এৰা দিয়া মনোভাৱ প্ৰদৰ্শন কৰিছে। মুখ্যমন্ত্ৰীয়ে এতিয়ালৈকে যদি কথাটো মিছা হয় তেন্তে তদন্ত দিয়াত তেওঁৰ আপত্তি কোনখিনিত আমি বুজি নাপালোঁ। এটা অভিযোগ উত্থাপন হৈছে, সেই অভিযোগৰ ভিত্তিত যদি বিভিন্ন বিষয়ত কিবা অভিযোগ হ'লে আমি দেখা পাওঁ যে মুখ্যমন্ত্ৰীয়ে তদন্ত ঘোষণা কৰে, কিন্তু এই বিষয়টোত তেখেত একেবাৰে মানে গা এৰাই দিয়া মনোভাৱ পোষণ কৰিছে। গতিকে এই বিষয়টো লৈ যদি তেওঁলোকে তদন্ত নিদিয়ে তেন্তে আমাৰ এই ৰাজ্যিক ভিত্তিত কাৰ্যসূচী শেষ হোৱাৰ পিছত আমি হয়তো আইনৰ সহায় ল'বলৈ আগবাঢ়ি যাম। এইখিনিয়ে আমাৰ কথা। আৰু কিবা আছে কাৰোবাৰ? প্ৰশ্ন থাকিলে মানে সুধিব পাৰে। ইলেকশ্যন আহি আছে, কাউন্সিলৰ ইলেকশ্যন এতিয়া হৈ আছে আৰু খুব বেছি সম্ভৱ এমাহৰ ভিতৰত ইলেকশ্যন দিব। এই সন্দৰ্ভত কংগ্ৰেছ দলৰ না, আজি আমি অন্য ছাবজেক্ট নকওঁ, কাৰণ এইটো আকৌ আহিম। এই গোটেই বিষয় লৈ পেলাই পলিটিকেলি আমি অন্যান্য চব কথা ক'ম। আজি কিন্তু আমি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ RBS ৰিয়েলটৰ্ছৰ এই ভূমি কেলেংকাৰীৰ ওপৰতে আমাৰ কথাখিনি সীমাবদ্ধ ৰাখিলোঁ। ধন্যবাদ। হ'ব। ঠিক আছে।